এখন চৰকাৰী কৃষি পাম 1990-91 সম্পূৰ্ণ মৰহি গৈছিল আৰু উক্ত কৃষি পামখনত CRPF বাহিনীৰ চাউনি হিচাপে ব্যৱহৃত হৈছিল। কিন্তু 2005 বৰ্ষত পশু চিকিৎসক ডক্টৰ অম্বিকা ডেকাই পৰিচালক হিচাপে নিযুক্তি পাইছিল আৰু সম্পূৰ্ণ কৃষি পামখনে পৰিৱৰ্তন হৈছিল। হে ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল মিডল স্পক। বন্ধুসকল, আপোনালোকে নিশ্চয় জানিবলৈ পাইছে যে কি আজিৰ ব্লগটো কি হ'ব। যিখন কৃষি পামৰ কথা মই কৈছোঁ, এই কৃষি পামখন নলবাৰীৰ পূব প্ৰান্তৰ যিটো আমাৰ ঘগ্ৰাপাৰৰ জাপজাপকুচিত আছে। এই কৃষি পামখন এটা সময়ত সম্পূৰ্ণ নোহোৱা হৈ গৈছিল, এটাও তাত পশু নাছিল আৰু এতিয়া কৃষি পামখন 3000 কুকুৰাৰে সমৃদ্ধ হৈ আছে। গতিকে এতিয়া ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম কেনেকুৱা কৃষি পামখন, তাত কুকুৰা কি কুকুৰা আছে, কেনেদৰে আছে, কেনেকুৱা প্ৰতিপালন হয় আৰু যিগৰাকী অম্বিকা ডেকা তেনো কি কয়, সকলোবিলাক আপোনালোকে ভিডিঅ'টো পাব। গতিকে কোনো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাওক আৰু কমেণ্ট বক্সত কমেণ্ট কৰিব যে ভিডিঅ'টো চাই আপোনালোকে কেনে পালে। এয়া বিশাল যি কুকুৰাৰ আচলতে সাম্ৰাজ্য, এই কুকুৰাৰ সাম্ৰাজ্যতে আছোঁ। আপোনালোকে দেখিবলৈ পাইছে, এতিয়া যিমান দূৰলৈকে আপোনালোকে দেখিবলৈ পাইছে আচলতে সকলো পিনে কেৱল কুকুৰা, বিভিন্ন ধৰণৰ কুকুৰা আছে। আৰু এই কুকুৰাবোৰ যিগৰাকী ব্যক্তিৰ তত্ত্বাৱধানত আছে তেওঁৰ পৰা সবিশেষ জানি ল'ম। আচলতে এই যিখন কুকুৰা গৃহ বুলি ইয়াত লিখা আছে, কিমান কুকুৰা আছে, কেনেদৰে ইয়াত প্ৰতিপালন কৰা হয় বা কিমান কৰ্মচাৰী জড়িত হৈ আছে, সকলো কথা তেওঁৰ পৰা জানিবলৈ প্ৰয়াস কৰিম। আৰু সেই ব্যক্তিগৰাকীক চিনাকি কৰি দিয়াৰ পূৰ্বেই মই আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে তেখেতে ইতিমধ্যে আচলতে ৰাজ্যিক তথা ৰাষ্ট্ৰীয় বঁটাও পাবলৈ সক্ষম হৈছে। আৰু তেওঁৰ তত্ত্বাৱধানতে আচলতে তেওঁ কৰ্মস্পৃহা আৰু প্ৰকৃতি প্ৰেমী, কাৰণ কুকুৰাৰ লগত যিকোনো ব্যক্তি এনেকৈ জড়িত হৈ থাকিব নোৱাৰে। আৰু তেওঁৰ তত্ত্বাৱধানত ইমানবোৰ কুকুৰা আছে আৰু ধুনীয়াকৈ আছে, আৰু এইবোৰ কি কৰে গোটেইখিনি জানিম। আৰু তেওঁ বৰ্তমান মোৰ সৈতে আছে। প্ৰথমতে আপোনাক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আপোনাৰ পৰিচয়টো দিবচোন। মোৰ নাম ডক্টৰ অম্বিকা ডেকা। মই এই যিখন পাম কুকুৰা পাম, জিলা কুকুৰা পাম জাপজাপকুচি, অসম চৰকাৰৰ অধীনস্থ, ইয়াৰ মই পৰিচালক। এই কুকুৰা যিখন গৃহ বা কুকুৰা পাম, এই বিষয়ে অলপ জনাবচোন সবিশেষ, মানে কেনেদৰে আৰম্ভ হৈছিল, কেতিয়াৰ পৰা আৰম্ভ হৈছিল আৰু আপুনি কেতিয়াৰ পৰা দায়িত্ব ল'লে? এই যিখন কুকুৰা পাম এইখন বহুত পুৰণি, প্ৰায় 1987-88 চনলৈকে ইয়াৰে কাম কাজ আৰম্ভ হৈছিলে। আৰু এই পামখন 1990 চনলৈকে সুকলমে চলিছিলে। তাৰপিছতে কিছুমান কাৰণত তাৰমানে এইখন অকণমান মানে বন্ধ হোৱা যেন হৈছিলে। পৰৱৰ্তী সময়ত আমি তাৰমানে আৰু লাগি তাৰমানে অকণমান এই পামখন আৰু উজ্জীৱিত কৰিছোঁ। শেহতীয়াভাৱে আমাৰ এই 2022 চনত এইখন এতিয়া তাৰমানে আমাৰ অকণমান বেছি ডাঙৰ কৰি আগত কৰিব, নতুন ঘৰো হৈছে, বেছি অকণমান ডাঙৰ কৰি আৰু আৰম্ভ হৈছে। কিমান এৰিয়া আছে ইয়াত? ইয়াতে সমুদায় মাটি আছে আমাৰ প্ৰায় 31 বিঘা মাটি আছে। 31 বিঘাই গোটেই পামখনত? গোটেই পামৰ মাটি, কিন্তু আমাৰ এই যিটো কেম্পাছ আপুনি ৱাল দেখিছে, ইয়াতে 6 বিঘা মাটি আছে। 6 বিঘাত কেৱল কুকুৰাই আছে? হয়, ইয়াতে কুকুৰা ঘৰবিলাক আছে, অফিচ আছে। টোটেল কিমানমান কুকুৰা আছে ইয়াত? ইয়াতে বৰ্তমান বিভিন্ন বয়সত তাৰমানে আমাৰ 3000 প্ৰায় আছে কুকুৰা। 3000। আৰু নতুন পোৱালিও আছে ইয়াত? পোৱালিও আছে, আৰু কিছু আমি কণী তাৰমানে আমি মানে পোৱালি জগোৱাৰ কাৰণে আমি পঠাইছোঁ। আমাৰ হাজোত এখন ফাৰ্ম আছে, হাজো ফাৰ্মত আমি পঠাইছোঁ। এই ফাৰ্মত ধৰক 20-25 দিনৰ ভিতৰত তাৰমানে কুকুৰা পোৱালিখিনি উৎপাদন হ'ব আৰু আমাৰ ইয়াতে সংখ্যাটো বাঢ়িব। কেনেকুৱা কুকুৰা আছে ইয়াত? ইয়াতে বেলেগ জাতৰ আছে। এটা আছে ৰেইনব' ৰোষ্টাৰ বুলি, এইটো দুভচীয়া, আৰু ইয়াৰে তাৰমানে মাংস আৰু কণী দুয়োটাই হয়। আৰু এইবোৰ কি বিক্ৰী কৰা যায় পিছত? আমি ইয়াতে আমাৰ আছে ব্ৰিডিং ফাৰ্ম আৰু ডেমনষ্ট্ৰেশ্যন ফাৰ্ম। ইয়াতে মানুহে আহি তাৰমানে চাব, শিকিব, আৰু আমি ট্ৰেইনিং কৰোঁ। মানুহবিলাকক আমি ট্ৰেইনিং দিওঁ, যিবিলাক কুকুৰা পালক আছে, আৰু তেওঁলোকে ইয়াতে শিকি গৈ নিজৰ ঘৰত তাৰমানে কুকুৰা পালন কৰিব। ইয়াৰ উপৰিও আমি ভাল জাতৰ কুকুৰা পোৱালি আমি যিবিলাক কুকুৰা পালক আছে তেওঁলোকক যোগান ধৰিব পাৰোঁ। বিভিন্ন সময়ত কুকুৰা কিন্তু কিছুমান বেমাৰো আহে। হয়, ইয়াতো তেনেকুৱা আহিছিল নে আপোনাৰ যিটো কৰ্মকালত? অকণমান হৈছে, কিন্তু আমাৰ তেনেকুৱা ধৰণৰ যিবিলাক মহামাৰী টাইপৰ আমাৰ বেমাৰ হোৱা নাই। কাৰণ কি আমাৰ ৱাল আছে, আচলতে ৱালটো আমি বায়'চিকিউৰিটি বেৰিয়াৰ বুলি কওঁ। ইয়াতে আমি মানে গৰু, ছাগলী, মানুহ আমি যেনেকৈ সোমাব নিদিওঁ। ছেফটিৰ কাৰণে আৰু কি ব্যৱস্থা লোৱা যায়? মুখ্যতঃ তাৰমানে আমাৰ বায়'চিকিউৰিটি। আমি ইয়াতে যাতে বাহিৰৰ পৰা মানে যিবিলাক বীজাণু আছে পামৰ ভিতৰত সোমাব নোৱাৰে, আৰু পামৰ ভিতৰৰ পৰা বাহিৰত যাতে গৈ মানুহৰ সংক্ৰমণ বা
আন পশু পক্ষীৰ সংক্ৰমণ নহয় সেইটো ব্যৱস্থা কৰোঁ আৰু সেইটো ছিষ্টেমটো এটা বায়'চিকিউৰিটি। কিমানমান কৰ্মচাৰী জড়িত হৈ আছে ইয়াত? আমি ইয়াতে ৰেগুলাৰ কৰ্মচাৰী আছে আমি 7জন আৰু বাকী আমাৰ ডেইলি ৱেজেছ আছে আমাৰ 3জন। প্ৰতিদিনেই কুকুৰাবোৰক চোৱা যায়, প্ৰতিপালন কৰা যায়? হয় হয়, আমি প্ৰতিদিনে আমি কৰোঁ। ইয়াত চৰকাৰী ফালৰ পৰাও কোনোবা আহে বা কৃষিমন্ত্ৰী আহে নেকি? এতিয়ালৈকে বৰ্তমান সময়ত আমাৰ বৰ্তমান কৃষিমন্ত্ৰী অহা নাই, কিন্তু আগতে যিবিলাক মন্ত্ৰী আছিলে সেই মন্ত্ৰীসকল আহিছিলে আৰু 2 মাহ আগতে আমাৰ যিজন প্ৰিন্সিপাল ছেক্ৰেটাৰী তেখেতে আহিছে, আমাৰ চাৰ্কুল অফিচাৰ আহিছে আৰু অলপতে আপোনাৰ ভাৰত চৰকাৰৰ যিটো এগ্ৰিকালচাৰেল প্ৰডাকশ্যন কমিশ্যন অসমৰ কাৰণে যিটো আছে সেই কমিশ্যনৰ মানুহ আহিছিলে, তেওঁলোকে চাইছে আৰু সন্তুষ্টি লাভ কৰিছে। আৰু তাৰ কাৰণে আপুনি বহুত বঁটাও পাইছে আৰু শুনিবলৈ পাইছোঁ আপোনাৰ ৰাষ্ট্ৰীয় বঁটা পাব বা মই আমাৰ অসম চৰকাৰৰ ফালৰ পৰা এটা কৰ্মশ্ৰী বঁটা পাইছোঁ চিফ মিনিষ্টাৰৰ, আৰু ভাৰত চৰকাৰৰ ফালৰ পৰা আউটষ্টেণ্ডিং ভেটেনেৰিয়ান বুলি গোটেই 75জন আমাৰ পশু চিকিৎসক তাৰ ভিতৰত ময়ো আছোঁ। অসমৰে নে তেখেতসকল? এই 75 আমি 2জন আছোঁ, বাকী চব মানে ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ পৰা মানে ৰাজ্য। হয়, আৰু অসমৰ 2গৰাকীৰ ভিতৰত আপুনি অন্যতম। হয়, প্ৰিয় দৰ্শক, এগৰাকী হৈছে আচলতে যিগৰাকী ব্যক্তিৰ তত্ত্বাৱধানত 3000তকৈ অধিক কুকুৰা ইয়াত প্ৰতিপালন কৰা হৈছে। আপোনালোকে ভিডিঅ'ত দেখিবলৈ পাব যে কিমান ধৰণৰ কুকুৰা, সৰু ডাঙৰ বিভিন্ন কুকুৰা ইয়াত প্ৰতিপালিত হৈ আছে। আৰু আপোনালোকে মোৰ সন্মুখত যিটো দেখিবলৈ পাইছে এটা ঘৰ আছে পোহৰৰ কাৰণে, হয়তো আপোনালোকক মই দেখুৱাব পৰা নাই, বেক কেমেৰাত আপোনালোকক দেখুৱাম মই। 12নীয়া কুকুৰ গৃহ, কি সুন্দৰ কুকুৰাবিলাকে যি মাতি থাকে, কুকুৰা ডাক দি আছে, এটা সুন্দৰ পৰিৱেশ। আৰু আপোনালোকে চাব আহিব পাৰে জাপকুচি নলবাৰীৰ পৰা পূব প্ৰান্তৰ, এইটো বহুত বৰ বিশেষ দূৰ নহয় নলবাৰী চহৰৰ পৰা, গতিকে আহি চাবও পাৰি ইয়াত কেনেদৰে কুকুৰাসমূহ প্ৰতিপালন কৰা আছে। আৰু যিসকলে ইচ্ছা কৰে কুকুৰাৰ প্ৰশিক্ষণ ল'বলৈ প্ৰশিক্ষণ ল'ব পাৰে, ঘৰত কুকুৰা পুহিব পাৰে। আৰু আপোনালোকক আৰু কুকুৰাৰ যিবিলাক আছে গোটেইবিলাক কুকুৰা আপোনাক দেখুৱাবলৈ প্ৰয়াস কৰিম, গতিকে চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈ। We always up to the next day morning, and with all the chemicals worn out, made me feel good now. I'll be drowning in you, so thirsty, couldn't care less how much it hurts me. Alright, but I'ma bite back now, make you fall back. I keep going back to you. No more, no more, no more, no more. I keep going back to you. No more, no more. You're like a bad habit. You're like a bad habit. Back to you. No more, no more. No more, no more. I keep going back to you. No more, no more. You're like a bad habit. You're like a bad habit. All the voices in my head getting louder. They told me not to tell you, but they're itching for the powder. Got that bright vision, seeing double. Yeah, I love you, but you're all trouble. I'd be lying if I said I didn't love it. Carved a couple holes in my heart, so fuck it. And with all the chemicals worn out, falling too far, falling too far. I keep going back to you. নতুনকৈ পোৱালি হোৱা অৰ্থাৎ কণী যিবোৰ পাৰে সেই কুকুৰাবোৰৰ কণীৰ পৰা শুকোৱা এইবিলাক নতুন নতুন পোৱালি আপোনালোকে আহিব পাৰে বিশাল কৃষি ফাৰ্মখন চাবলৈ।